অসম অইল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী অজয় কাইলাৰ সংবাদ মেল সম্বোধন কৰাৰ লগতে দেশীয় সংবাদ মাধ্যমৰ লগত আনুষ্ঠানিকভাৱে মত বিনিময় কৰিছে। অসম অইল সংমণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক দ্বয় সুশান্ত কুমাৰ দাস, ধনজিৎ বৈশ্য আৰু মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক কমল বসুমতাৰীয়ে অংশগ্ৰহণ কৰা সংবাদ মেলত কাৰ্যবাহী সঞ্চালক অজয় কাইলাই ডিগবৈ শোধনাগাৰৰ সাফল্য আৰু সম্প্ৰদায়ৰ প্ৰতি থকা অসম অইলৰ দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতিৰ সম্পৰ্কে আলোকপাত কৰে। ডিগবৈ সাংবাদিক সন্থা আৰু ডিগবৈ প্ৰেছ ক্লাবৰ সদস্যসকলে অংশগ্ৰহণ কৰা সংবাদ মেলৰ আৰম্ভণিতে সংবাদকৰ্মীসকলক একোখনকৈ ফুলাম গামোচা আৰু মূল্যৱান গছপুলিৰে কাৰ্যবাহী সঞ্চালক অজয় কাইলাই আদৰণি জনায়। অসম অইল সংমণ্ডলৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে সম্পাদন কৰা বিভিন্ন জনকল্যাণমূলক কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰাৰ লগতে সংমণ্ডলৰ ফ্লেগশ্বিপ অনুষ্ঠান আছাম অইল স্কুল অফ নাৰ্ছিং এণ্ড আছাম অইল কলেজ অফ নাৰ্ছিং, ভাৰতীয় সেনাৰ 18 গাৰৱাল ৰাইফলছৰ সৈতে পৰিচালিত চেণ্টাৰ অফ এক্সেলেন্স প্ৰশিক্ষণ কেন্দ্ৰ, ইণ্ডিয়ান অইল মৃণাল জ্যোতি পুনৰ সংস্থাপন কেন্দ্ৰ, আলিমপুৰ সৈতে অংশীদাৰিত্ব সৰ্বে সন্ত নিৰাময় স্বাস্থ্য শিবিৰ, ইণ্ডিয়ান অইল জ্ঞানোদয় বৃত্তি আঁচনি, অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ লগত যুটীয়া উদ্যোগত এক পেড় মাহ কি নাম অভিযানৰ জৰিয়তে 6 লাখ গছপুলি ৰোপণ আঁচনিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। के लिए आप लोग आए उसके लिए मैं आपका धन्यवाद देता हूँ। ड्यूरिंग दिस इंट्रैक्शन इसमें हमने आपको रिफाइनरी में क्या हो रहा है, इंडियन ऑयल में क्या हो रहा है वो शेयर किया और आपने बहुत ही रेलेवेंट पॉइंट्स उठाए हैं। आज उन सभी पॉइंट्स को हम एड्रेस करेंगे और ये जो इंट्रैक्शन है ये रेगुलर बना रहे, इसके लिए ये एनुअल बेसिस पे ना करके हम 6 मंथली बेसिस पे करेंगे और आपके साथ रेगुलर टच में रहने के लिए डिगबोई खबर डेली बेसिस पे और फिर ईडी कम्युनिक मंथली बेसिस पे एंश्योर करेंगे। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, 9265 অসম নৰ্থ ইষ্ট।